আজি আমাৰ নাথ সমাৰো তো সকলোকে নাথ সমাৰোহলৈ স্বাগতম জনাইছোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল বিশাল ব্লগছ। তো আজি গধূলি মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু মই আছোঁ কি বুলি কয় এইটো পেটৰ পাত মাৰি আছোঁ। মানে নাথ সমাৰোহ আৰু ইয়াতে আহিব আপোনালোকে সকলোৱে চাব, নাথ সমাৰোহ চাবলৈ আহিব। হেল্ল' গাইজ, আমি মানে টকৰ পাত মানে কি বুলি কয় এইটো বিশাল বেতৰ পাত কম আৰু এতিয়া বুবু তো গাইজ আপোনালোকে দেখা পাইছে এইবিলাক গুণোৱা মই এতিয়া গাছি আছোঁ। দি পানী দি নাই পইচা পোৱা নাই নাই এইটো নাই দেখা নাই নাই তই আহিলিহে দেখা পাম মই গুণোৱা সেইটো কা দেখাই নাই দেখা নাই ঐ হাফালো পাই দিব গুণদাল তা সোমাইছে এডাল আৰু গাইছে মই যাই আছোঁ নাটক চাব গৈ আছোঁ। ব্লগ নাটক চাওঁ। আৰু ইয়াত মই ফ্ৰিগু আমাৰ কি নাম আছিলে তোৰ মই কৃপাল এই আমেৰিকাংক আৰু এই নাটক চলি আছে। নাটক চলিব অলপ পিছত। আমাৰ এইফালে সেই কৰি দিছে কি বুলি কয়, এফালে আমি পেণ্ডেলে বাঢ়ি আছোঁ, এফালে আমাৰ মানে মই এণ্ট্ৰি চেণ্ট্ৰি বঢ়িয়াকৈ দেখালোঁ। এইবাৰ আপোনালোকক ধুনীয়াকৈ মই দেখি আছোঁ। নাটক হ'ব, ভাষণ আছে, ভাষণো অলপমান দেখুৱাম। ভাষণটো চব তাৰপিছত নাটক আছে, কালি আছে নাটক, কি বুলি কয় পৰদিনাও আছে, তিনিদিনীয়া কাৰ্যসূচী। আৰু ই দেখছি আজি হৈছে প্ৰথম দিন। আজি অলপ দেৰি হ'ব, নাটক আৰম্ভ হৈছে আজি 8টামান বাজি যাব। মানে এতিয়া উদ্বোধনীয় কাৰ্যসূচী আছে, তাৰপিছত আছে কিবা কিবি বক্তৃতা অনুষ্ঠান আছে, তাৰপিছত আছে তাৰপিছত আছে নাটকৰ পিছতে আমাৰ ভিডিঅ'টো শেষ হ'ব। আকৌ কালিক গ'লেও আমি দেখুৱাম আপোনালোকক, কালিও আছে। তো ব'লক আমি ভিডিঅ'টো কমপ্লিট কৰি থাকোঁ। মানে টাইম তেখেতক দেশমান আৰু মানপত্ৰৰে সৰ্বপ্ৰথম ৰাজকমল কলিতা আমাৰ কোনো বাহিৰৰ ব্যক্তি নহয়, যুৱক বাজি চুপা নিবাসী দেৱেন কলিতাৰ জ্যেষ্ঠ সন্তান। আৰু তেখেত বৰ্তমান গুৱাহাটী সদানগৰৰ তেখেতক পাই আমি আনন্দিত হৈছোঁ। আৰু এই চেগতে আমি আজিৰ এই উদ্বোধনী অনুষ্ঠানত আমি উদ্বোধক হিচাপে লাভ কৰা মাননীয় হেমন্ত ভট্টাচাৰ্য ডাঙৰীয়া তেখেতৰ উদ্বোধনী বক্তৃতা চমুকৈ বা অনুভৱ ব্যক্ত কৰাৰ বাবে অনুৰোধ জনাইছোঁ। পল শৰ্মা, তেওঁৰ সহযোগী সদস্যসকল আৰু সমূহ ইয়াত উপস্থিত হোৱা নাট্যপ্ৰেমী দলসকল, মিডিয়াৰ পৰা অহা সন্মানীয় বন্ধুসকল, আচলতে ক'বলৈ একো নাই, অপ্ৰস্তুত মই আহিছোঁ নিজৰ গাঁৱলৈ, নিজৰ ঘৰলৈ। তেওঁলোকৰ যি নিমন্ত্ৰণ ৰক্ষা কি ধৰণে আচল ৰূপত দেখুৱাব পাৰে, সেইটো হ'ল অভিনেতাসকলৰ কাম বা অভিনেত্ৰীসকলৰ কাম। এজনী নেত্ৰীক কেনেকৈ সমাজত প্ৰযোজ্য কৰে, তেওঁ কেনেকৈ খোজ কাঢ়ে, কেনেকৈ খায়, কি ধৰণে তেওঁ বসবাস কৰে, তেওঁৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰ সকলোবিলাক নেতাসকলৰ কথাটো অভিনেতাসকলে, নেত্ৰীসকলৰ কথাটো অভিনেত্ৰীসকলে প্ৰকাশ কৰিব পাৰে। আৰু এইটো চোৱাৰ কাৰণেই আচলতে ৰাইজ গোট খায়, কিয়নো নেতাসকলে কি কৰে আচল জীৱনটো
সকলো সৰ্বসাধাৰণে দেখা নাপায় এই নেতাৰ আচল অভিনেতাজনেহে দেখুৱাব পাৰে গতিকে অভিনেতা এটা ডাঙৰ অভিনয় এটা ডাঙৰ সেই অভিনয়ৰ যোগেদিয়ে গোটেই সমাজখনত মানুহৰ আচল ৰূপটো উলিয়াব পাৰে আমাৰ সমাজত আচলতে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কিছুমান চৰ্চা আহি থাকে আৰু সেই গোটেই সমাজখনক ধৰি ৰখাৰ কাৰণে এই নাটকৰ যোগেদি আমি প্ৰকাশ কৰিব পাৰোঁ এতিয়া যদি আমি চাওঁ অসম চৰকাৰে উপভোগ কৰক সেইখিনিয়ে কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ আমি মাননীয় হেমন্ত বিশ্ব ডাঙৰীয়ালৈ উপযুক্ত অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতে শাৰীৰিক অসুস্থতা তাৰ লগতো আহি আমাৰ মাজত উপস্থিত হৈছে তাৰ বাবে তেখেতক আমি পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এইবাৰ আমাৰ মাজত উপস্থিত মাননীয় ৰাজকমল কলিতা তেখেতৰ চমৰ অনুভৱ ব্যক্ত কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ শৈশৱৰ বন্ধু সুন্দৰ আদৰ্শৰে একক শৈলীৰে এই আৰম্ভ হোৱা নৱম নাট সমাৰোহৰ প্ৰতিজন উদ্যোক্তাক মই পোনপ্ৰথমে শুভকামনা জনাইছোঁ আৰু আজিৰ সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলক প্ৰণাম জনাইছোঁ আচলতে মই নাট সমাৰোহ উদ্বোধন কৰাৰ যোগ্য ব্যক্তি নহয় বুলি মই ভাবোঁ কাৰণ মোৰ সন্মুখত বহুত আদৰ্শৱান ব্যক্তি বহি আছে তথাপি মোক এই সন্মান যচাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে উপভোগ কৰক আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মই বহুত কথা শিকক এই নাট সমাৰোহৰ পৰা আৰু আমাৰ অসমীয়া নাটক বহু দূৰলৈ আগবাঢ়ি যাওক মই অকণমান অমূল্য বৰুৱাদেৱৰ এটি কবিতা অকণমান পাঠ কৰি দিছোঁ আৰু পাঠ কৰি মই ভাষণ সামৰিম কবি অমূল্য বৰুৱা বিপ্লৱী আমাৰ আছে মানুহৰ শক্তিৰ বিকৃত জঞ্জাল লৈ জীয়াৰ বুকুত আমাৰ দূৰ দূৰ স্পন্দমান অন্তৰতো আছে সদেশ ভৰসা গেলা দুৰ্গন্ধ স্বাস্থ্যকৰ হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ এই ভংগু পংগু নৰম কেন্দ্ৰিত দেহৰ দুৰ্ভোগ আমাৰ অন্তৰৰ গতিশীল শক্তিৰ পৰম তৃপ্তিত দিনে দিনে গংগা স্নান কৰি লভিছোঁ মুক্তি আমি গঢ়িছোঁ নিজৰ ৰূপ সমাজৰ আমাৰ সংস্কৃতিৰ নমহাম্য মন্দিৰ বিশ্বৰ জনসভা ৰুদ্ৰ আত্মৰথী মননশীলতাৰ অন্ধকাৰাগাৰ গঢ়ি আমি নহওঁ নিসংগ সুদূৰ স্বৰ্গৰ পূৰ্বানন্দন বনত আমাৰ বাবে নাই মৃত্যুঞ্জয় অমৃতৰ গোপন ভাণ্ডাৰ আমি মানুহ জাগতিক পঞ্চভূতজাত আমাৰ দীপ্তিমান শৰীৰক লাগে নতুন মুকলি আকাশত হোৱা অৰুণোদয়ৰ আল্ট্ৰাভায়োলেট ৰশ্মি পুষ্টি সাধকণ্ডৰ তৃপ্তিদায়ক ভৰাথাল তাৰ বাবে আমি উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী বস্তু আৰু আদৰ্শৰ দ্বন্দ্বাত্মক গতি সংগ্ৰাম লিপ্ত বিপ্লৱী ধন্যবাদ আমি ৰাজকমল কলিতালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বহুত কম কথাৰ মাজেৰে এটি বিপ্লৱী কবিতাৰে আমাৰ এই অনুষ্ঠানটি সফল কৰি তুলিছে তেখেতলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ অনাগত দিনত তেখেত আমাৰ মাজত উপস্থিতি আমাক কৃতাৰ্থ কৰিব আৰু এই আশাৰ প্ৰত্যাশাৰে আমাৰ আজিৰ এই প্ৰতিযোগিতা অনুষ্ঠান ইয়াতে আমি সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ ধন্যবাদ এনেকৈয়ে হয় আৰম্ভণি এনেকৈ হয় সৃষ্টি জগতৰ বুকুলৈ নামি আহে কিছুমান নতুন সপোন জগতৰ বুকুলৈ নামি আহে কিছুমান নতুন সপোন বুকুৰ অজস্ৰ আশালৈ পৃথিৱীলৈ আহে সপোনৰ বিচিত্ৰ উশাহ
আৰু এনেকৈয়ে হয়তো কেতিয়াবা বুকুত ফুলি উঠা ৰঙা গোলাপ এপাহ কলিতে সলনি যায়। এই আধুনিক যান্ত্ৰিক যুগত আমি কি কৰিম? ৰজাৰ হুকুম মতে কাম চলিছিল গণতন্ত্ৰ, আৰু এতিয়া গণতন্ত্ৰ নে ৰাজতন্ত্ৰ নে সমাজতন্ত্ৰ নে পৰতন্ত্ৰ? পঢ়িম ডাঙৰ মানুহ হওক, ঘৰ এটি বনাম, এখন ধুনীয়া গাড়ী লওক, কিন্তু এই সমাজ নিৰ্মাণৰ খনিকৰ আপোনালোক নহয়নে অভিভাৱক সকল? এই প্ৰশ্ন আপোনালোকৰ মাজত এৰি নালন্দা নাট্য বিদ্যালয়ৰ আজিৰ এই বিশেষ অনুষ্ঠান ইমানতে ভাগ্যত নাই বুলি নকটা। মোৰ মনটো কেম্বা লাগে, মোৰ মনটো কেম্বা লাগে। কেম্বা লাগে যদি হাতখন চাপটকে কওকচোন, মোৰ ভাগ্যখন কেনে? বাতা লাগছে, পুঠিমাৰী নদীৰ চেঁচা বাতা। তোমাৰ ভাগ্যহে অনিহা হাইস্কুলৰ খেলপথাৰহে। মই যাম নাকি, মোৰ কথা টানঠা আছে। খাই আছে নাকিনে বন্ধু চা চিটিখন লাহে কৰি মই পকেটত ভৰে পাকঘৰ খুঁটি পানী মই খটখট কৰি খাই দিলোঁ। আই কলা তোৰ জ্বৰ উঠছে নাকিনে আদৌ? তই কি বুজবি মোৰ বুকুৰ আই? এই মদ ঠাণ্ডাটো প্ৰেমত জ্বৰে, থাৰ্মোমিটাৰ ফাফা ফাটে হেন পাওঁ। ৰাতি মই ভাতৰ পাতত কৈছোঁ, খাবা নোৱাৰো, মোৰ হেঁতি উঠে। পিতাই দেখোন মোৰ ফালে কেৰপাকে চাই কয়, কি হৈছে তো পল্লু চাফৰা। আৰু গাইজ দুখন নাটক খাই গ'ল, 3 নম্বৰখন চলি আছে আৰু আমি চাহ খাব আছোঁ। মস্ত ঠাণ্ডা লাগছে গাইজ, চাহ খাইছোঁ। ধুনীয়া চাহ এতিয়া 3 নম্বৰ নাটক চাম। দুখন খাই গ'ল ইতিমধ্যে, ব'লক আমি চাহ খাই 3 নম্বৰ নাটক চাই আছোঁ। তোমাৰ আৰু ৰাজনীতিৰ বিয়া গ্ৰহণ কৰিবলৈ, সেই বিয়া মানি ল'বলৈ অমান্তি হৈছিল। সঁচা কথা, কাৰণ আমাৰ দুইৰ মাজত জাতৰ মিল নাছিল। মই আছিলোঁ ব্ৰাহ্মণ সম্প্ৰদায়ৰ, ৰেশমী আছিল খুদি, আৰু সেইকাৰণে ঘৰৰ মানুহে তোমাৰ বিয়া ছোৱালীৰ লগত ঠিক কৰিছিল। সেই বিয়া প্ৰত্যাখ্যান। আৰু দ্বিতীয় নাটক প্ৰিয় বন্ধু নিৰঞ্জন নাথ, চাংকু নিৰঞ্জন নাথ আৰু স্বাগতা ভৰালী, দুয়োগৰাকী NSD নেশ্যনেল স্কুল অফ ড্ৰামাৰ গ্ৰেজুৱেট, এগৰাকী ছিকিমৰ, এগৰাকী নতুন দিল্লীৰ। আৰু নাটকখনত পোহৰ আৰু সংগীত দুয়োটাৰে বিকাশ। আমাৰ মাজৰ পৰা এটি অনুভৱ কোনোবা অভিনেতা বা অভিনেত্ৰীৰ, আপুনি কাক মাইক্ৰফোনটো দিয়ে সেইটো আপোনাৰ বৰ ইচ্ছা। নিৰঞ্জনে কোৱা কিবা ক'ব খুজিছে? বিশেষ মোৰ ভাল লাগিছে ইয়ালৈকে আহি, আপোনালোকে মৰম দিছে আৰু আমিও নাটক কৰিবলৈ, দৰ্শকৰ ওচৰলৈ যাবলৈ সদায় মনত হেঁপাহ পুহি ৰাখোঁ।
আৰু তাৰে এটা অংশ হিচাপে আপোনালোকৰ মাজত এইখন নাটক কৰিলোঁ, দুখনকৈ নাটক আমি দেখুৱালোঁ। আমি আশা ৰাখিম যে ইয়াত নাটক চোৱাৰ আৰু ধাৰাবাহিকতাটো চলি থাকক, আগলৈও নাটক হওক, আৰু আমিও আকৌ যাতে আহিব পাৰোঁ আপোনালোকৰ মাজলৈকে নাটক দেখুৱাবৰ কাৰণে, তাকে কামনা কৰিছোঁ। বাকী আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। গাইজ, আমাৰ আজি প্ৰথম নিশাৰ এইখিনি আছোঁ কাৰ্যসূচী। আমি প্ৰথম নিশা নাটক চাই আহি ঘৰ যাই আছোঁ। তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্টখিনি কৰিব। তো আজিলৈ বাই বাই, জয় অসম, বাই বাই, জয় শুভৰাত্ৰি।